জয় হিন্দ দোস্ত আপোনালোকৰ মাজলৈ আসাম হিষ্টৰী 10টা ইম্পৰ্টেণ্ট MCQ প্ৰশ্ন লৈছোঁ আৰু এই প্ৰশ্নকেইটা অসম পুলিচত বাৰে প্ৰতিকে ৰিপিট হৈ থকা প্ৰশ্ন হয় আৰু যদি প্ৰশ্নকেইটা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ প্ৰথম প্ৰশ্নটো হৈছে বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল নম্বৰ এ আছে মাধৱ কন্দলী নম্বৰ বি আছে শংকৰদেৱ নম্বৰ চি আছে মাধৱদেৱ আৰু নম্বৰ ডি আছে অনন্ত কন্দলী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ মাধৱ কন্দলী আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম ৰজাজনৰ নাম কি আছিল নম্বৰ এ আছে চলিকফা নম্বৰ বি আছে শিৱসিংহ নম্বৰ চি আছে চুহুংমুং আৰু নম্বৰ ডি আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ চি চুহুংমুং আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে হৰাঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল নম্বৰ এ আছে ৰামসিংহ নম্বৰ বি আছে বীৰসকল নম্বৰ চি আছে পানীফুকন আৰু নম্বৰ ডি আছে লাচিত বৰফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ ডি লাচিত বৰফুকন আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে ধুদৰ আলি আৰু অকাৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল নম্বৰ এ আছে শিৱসিংহ নম্বৰ বি আছে গদাধৰ সিংহ নম্বৰ চি আছে ৰাজেশ্বৰ সিংহ আৰু নম্বৰ ডি আছে ৰুদ্ৰসিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ বি গদাধৰ সিংহ আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় নম্বৰ এ আছে চুকাফা নম্বৰ বি আছে নৰনাৰায়ণ নম্বৰ চি আছে চুহুংমুং আৰু নম্বৰ ডি আছে চুলিকফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ চি চুহুংমুং আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে হৰাঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল নম্বৰ এ আছে 1670 নম্বৰ বি আছে 1680 নম্বৰ চি আছে 1676 আৰু নম্বৰ ডি আছে 1671 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ ডি 1671 আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে মিৰ্জুমালাই কেতিয়া অসম আক্ৰমণ কৰিছিল নম্বৰ এ আছে 1660 নম্বৰ বি আছে 1665 নম্বৰ চি আছে 1662 আৰু নম্বৰ ডি আছে 1670 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ চি 1662 আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে ইটাখুলি ৰণ কাৰ কাৰ মাজত হৈছিল নম্বৰ এ আছে মোগলৰ লগত নম্বৰ বি আছে আহোমৰ লগত নম্বৰ চি আছে মোগল আৰু আহোমৰ লগত নম্বৰ ডি আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ চি মোগল আৰু আহোমৰ লগত আমাৰ 9 নম্বৰ কোৱেশ্চনটো হৈছে অসমত সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল নম্বৰ এ আছে টাইসকল নম্বৰ বি আছে মোগলসকল নম্বৰ চি আছে আহোমসকল আৰু নম্বৰ ডি আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ চি আহোমসকল আমাৰ শেষৰ প্ৰশ্নটো হৈছে কিমান চনত ইংৰাজসকলে অসমলৈ আহিছিল নম্বৰ এ আছে 1760 নম্বৰ বি আছে 1770 নম্বৰ চি আছে 1722 আৰু নম্বৰ ডি আছে 1765 আৰু ইয়াৰ শুদ্ধটো আপোনালোকে কমেণ্ট বক্সত জনাব থেংক ইউ গাইজ